বিশ্বনাথত মোবাইল চোৰ আটক। যোৱা ৮ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথ নগৰৰ বিশ্বনাথ পাৱাৰ নামৰ প্ৰতিষ্ঠানখনৰ পৰা নিশা কেইবা লাখ টকাৰ মোবাইল ফোন চুৰি হৈছিল। তেতিয়াৰ পৰা চলি থকা অনুসন্ধানত যোৱা নিশা DSP মুজাফৰ হুছেইনৰ নেতৃত্বত যোৱা দলটোৱে মূল খলনায়ক ইক্ৰামুল হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ইক্ৰামুল হুছেইনে অসমৰ বিভিন্ন ঠাইত অকলে সংঘটিত কৰে চুৰিকাণ্ড। চোৰটোৰ ঘৰ তেজপুৰ চাৰিদুৱাৰত। এই চুৰি কাৰ্যত জড়িত থকা ৫জনকৈ লোকক আটক কৰা হৈছে। তেওঁলোক চুৰি মোবাইল বিক্ৰেতা বুলি জানিব পৰা গৈছে। বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰাৰ ৰিপৰ্ট, নিউজ 33 অসম। ইন্ট্ৰগেশ্যনত আমি গম পালোঁ ই অকেলে ঘূৰি থাকে আৰু বছ দি আহি আগত ৰেকি কৰিছে, গোটেই বস্তু চাইছে আৰু দূৰে পৰা গম পাইছে কি দোকানত বস্তু আছে আৰু ই ৰাতি প্লেন কৰিছে। ৰাতি যেতিয়া দোকান বন্ধ হৈ গ'ল গোটেই, তাৰ পাছত ই ওপৰত টিনপাত কাটি ফল চিলিঙত কাটি দোকানত সোমাইছে আৰু 3 ঘণ্টামান দোকানত থাকি গোটেই মোবাইল যিমান আছিলে কভাৰ পৰা ওলাই মোবাইল অনলি মোবাইল লৈছে আৰু তাৰ পাছত বছ দি আকৌ একটু চালি ওলাই গ'ল। তাৰ পাছত ডেকাৰগাঁও ৰেলৱে ষ্টেচনত গ'ল। ডেকাৰগাঁও ৰেলৱে ষ্টেচনত যায় 10টা মোবাইল এপ্ৰক্স 10টা মোবাইল তাত চুৰি কৰিছে। ৰাতিয়ে বছৰ ৰাতিপুৱা 4 আৰু যি আছে আমি ৰিকভাৰীৰ কাৰণে ট্ৰাই কৰি আছোঁ আৰু যদি ডাইৰেক্ট বা ইনডাইৰেক্ট ইনভলভমেণ্ট কোনো মানুহৰ আছে সেইটোও আমি এক্সপ্ল'ৰ কৰি আছোঁ। এতিয়া 5টা মোবাইল উদ্ধাৰ হ'ল, বাকী আৰু মোবাইল যিটো আছে এইটো উদ্ধাৰ হৈ যাব, আমি ট্ৰাই কৰি আছোঁ।